মোৰ এগৰাকী ফেচবুকৰ বান্ধৱী কালি মোৰ ওচৰলৈ আহিছিল। তেখেতে মোক ক'লে যে বাইদেউ, আপুনি যে লিখিছিলে কামৰ কোনো সৰু বৰ নাই, সেই কথাটোৱে মোক এতিয়া বহুত সাহস দিছে। কাৰণ মই ইমান সৰু কাম এটা কৰোঁ, হ'লেও মই কামটো ভাল পাওঁ কাৰণে কৰিছোঁ, কিন্তু মোক ক'বলৈ লাজ লাগে বা ওলাবলৈও বেয়া লাগে। কিন্তু আপোনাৰ কথাটোৱে মোক বহুত সাহস দিছে। মই ভাল পাইছোঁ বাইদেউ, বহুত প্ৰেৰণা পাইছোঁ। আপুনি এনেকুৱা কথাবোৰ কৈ থাকিব। মই তেতিয়া ক'লোঁ যে সঁচাকৈতো কামৰ একো সৰু বৰো নাই। সৰু কাম নকৰিলেও নহয়, ডাঙৰ কাম নকৰিলেও নহয়। ঘৰ এখন চলিবলৈ যেতিয়া অকণমান সৰু কেঁচুৱাটোৰ পৰা ধৰি সকলোৰে কিছু দায়িত্ব আছে। কেঁচুৱাটোৱে যেতিয়া হাঁহে বা কলকলায় বা কথা কয়, তেতিয়া পৰিৱেশটো সজীৱ হয় আৰু আমাৰো মনবিলাক সুন্দৰকৈ উঠলি উঠে আৰু ভাল লাগে। অনেক আশা ভৰসাই আমাৰ মনতো ঠানিকে পাতে। গতিকে কামক সৰু বুলি ভাবিলে কাম নহ'ব আৰু কৰিবলৈ লাজ কৰিলেও কামত আগবাঢ়িব নোৱাৰিবা। সকলো প্ৰকাৰৰ কামেই কৰিবলগীয়াটোৱেই আমাৰ কৰ্তব্য, আৰু কৰ্তব্যৰ অবিহনে আমি খাবলৈও নাপাওঁ আৰু জীৱনত আগবাঢ়িবলৈও নাপাওঁ, আৰু আমি কোনো প্ৰতিষ্ঠাত লাভ কৰিব নোৱাৰোঁ। নিজৰ দক্ষতাৰে, নিজৰ বুদ্ধিমত্তাৰে, নিজৰ কৰ্মৰাজিয়ে সুন্দৰকৈ নিজৰ কামটো কৰি যোৱা আৰু চাবা তোমাৰ অকণোৱেই কেতিয়াও বেয়া নালাগে, বহুত ভাল লাগিব। গতিকে মই ঠিকেই কৈছোঁ, কামৰ একো সৰু বৰ নাই, কৰি যোৱা। মনৰ আন্তৰিকতাৰে সুন্দৰকৈ কৰিলে তাতেই চাবা তোমাৰ মন ভৰি পৰিব আনন্দৰে, আৰু ভালকৈ কৰ্তব্য কৰিব পৰাটোৱেহে আচল কথা। গতিকে মই কোৱা কথাষাৰ তুমি বুজাৰ কাৰণে মোৰ বহুত ভাল লাগিল। তোমাক ধন্যবাদ দিলোঁ।